গতিশীল পৃথিৱীখন হঠাতে হৈ পৰিল স্তব্ধ। মহামাৰী কৰোনাই মানৱ সমাজত শংকাৰ সৃষ্টি কৰিলে। আৰু চাৰিওফালে বিৰাজ কৰিলে কেৱল নিস্তব্ধতাই। এই মহামাৰীয়ে শ শ লোকৰ প্ৰাণ কাঢ়িলে। বৰ্তমান চাৰিওফালে শুনা পোৱা যায় কেৱল মৃত্যুৰ কিৰিলি। মহামাৰীৰ গৰাহত পৰি যেন প্ৰকৃতিও আজি নিস্তব্ধ। হেৰাই গ'ল প্ৰকৃতিৰ মুখৰ সেই সেউজীয়া হাঁহিবোৰ। হেৰাই গ'ল প্ৰকৃতিৰ কোলাত থকা সেই সেউজীয়া সজীৱতাবোৰ। মহামাৰীৰ কবলত পৰি বৰ্তমান সমগ্ৰ পৃথিৱীখনেই হৈ পৰিছে নিস্তব্ধ।